ভাৰতীয় জনতা পাৰ্টিয়ে আশা কৰা মতে ইয়াৰ মিত্ৰগোষ্ঠীৰ সৈতে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ ফালে আগবাঢ়িছে। মই আজিৰ এই পবিত্ৰ আৰু মংগলময় ক্ষণত অসমবাসী ৰাইজৰ ওচৰত মূৰ দুৱাইছোঁ আৰু আমি পুনৰ এবাৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে নিৰ্বাচনৰ সময়ত আমি যি প্ৰতিশ্ৰুতি ৰাইজৰ আগত দাঙি ধৰিছিলোঁ তাক চৰকাৰখন শাসনলৈ অহাৰ লগে লগে এই প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে পালন কৰাৰ দিশত আমি আগবাঢ়িম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰা উত্তৰ পূবক ভাৰতৰ মানচিত্ৰলৈ লৈ অহাৰ যি প্ৰচেষ্টা চলাই আহিছে, উত্তৰ পূবক ভাৰতৰ বিকাশৰ এক নতুন ইঞ্জিন ৰূপে গঢ়ি তোলাৰ যি প্ৰচেষ্টা চলাই আহিছিলে, আজিৰ এই যি আমি ফলাফল পাইছোঁ সেই ফলাফলে এই প্ৰচেষ্টাক আৰু বহুদূৰ আগুৱাই লৈ যাব। মই আজিৰ এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ JP নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তাৰ লগে লগে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলক, UPPL দলৰ সভাপতি প্ৰমোদ বড়ো আৰু UPPLৰ কাৰ্যকৰ্তাসকলকো মই অভিনন্দন জনাইছোঁ। মহাজোঁটৰ পৰাজয়টো কি বুলি ভাবে আপুনি? কোভিডৰ পৰিৱেশত বহুত বেছি ৰাজনৈতিক বিশ্লেষণৰ ফালে মই যাব খোজা নাই, কিন্তু আজিৰ এই মতদান আমাৰ সভ্যতা আৰু সংস্কৃতিক ৰক্ষা কৰাৰ অৰ্থে অসমৰ জনসাধাৰণে দিয়া এক স্পষ্ট মতদান বুলি আমি অভিহিত কৰিম। তাৰ লগে লগে যি বিকাশৰ মহাযজ্ঞ চলিছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত, সেই বিকাশৰ মহাযজ্ঞক আগুৱাই লৈ যোৱাৰ বাবে অসমৰ ৰাইজৰ এই মতদানক আমি এক প্ৰকাৰে অসমৰ ৰাইজৰ সমৰ্থন, অসমৰ ৰাইজৰ আশীৰ্বাদ বুলি গণ্য কৰিম। 1 লাখৰ ব্যৱধানত আপুনি মাৰ্জিনত জয়ী হৈছে, কি ক'ব সমষ্টিৰ ৰাইজ? প্ৰথম কথা যে মোৰ সমষ্টিত মোৰ যিসকল, মই এতিয়া প্ৰমাণ পত্ৰ ল'ব গৈ আছোঁ, যিসকলে কাউণ্টিঙত আছিলে তেওঁলোকে মোক কৈছে যে মই 1,30,000 ওচৰৰ ভোট পাইছোঁ আৰু কংগ্ৰেছ দলৰ নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীয়ে 28,000 ভোট পাইছে। এক প্ৰকাৰ ক'ব গ'লে প্ৰায় 85%তকৈ অধিক ভোট জালুকবাৰী সমষ্টিৰ ৰাইজে এইবাৰ মোক দিছে। তাৰ আগতেও প্ৰত্যেকবাৰেই ভাল ভোটত জিকায়, কিন্তু জালুকবাৰীৰ এটা নিয়ম আছে যে প্ৰত্যেকবাৰে তাৰ আগৰ বাৰতকৈ বেছি ভোটত জিকায়। যোৱাবাৰ মই 85-86,000 ভোটত জিকিছিলোঁ। আজি জালুকবাৰীৰ ৰাইজে তাতকৈ আৰু বেছি ভোটত মোক জিকুৱাইছে। মই তেওঁলোকৰ প্ৰতি মোৰ কৃতজ্ঞতা জনাইছোঁ, ৰাইজৰ প্ৰতি মোৰ অন্তৰ ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অখিল গগৈ ডাঙৰীয়া বিজয়ী হৈছে। মই ভাবোঁ যে এক প্ৰকাৰ ছাত্ৰ ৰাজনীতি বা সংগ্ৰামী ৰাজনীতিৰ পৰা তেওঁ গণতন্ত্ৰৰ যি ৰাজনীতি, সংসদীয় ৰাজনীতিত ভৰি দিব। মই আশা কৰিম যে সংসদীয় ৰাজনীতিত ভৰি দিয়াৰ সময়ত যিবিলাক অসংসদীয় কাম ইমান দিনে হৈ আছিলে সেইবিলাকৰ পৰা তেওঁৰ যাতে উত্তৰণ হয় আৰু তেওঁ যাতে যি ধৰণে আন বিৰোধী পক্ষত থকা বহুত ভাল ভাল নেতাই, জৰ্জ ফাৰ্ণাণ্ডেজৰ পৰা গৌৰীশংকৰ ভট্টাচাৰ্যলৈকে যিসকলে বিৰোধী দলত থাকি ভাল ভূমিকা গ্ৰহণ কৰিছিল, তেনেকুৱা ভূমিকা গ্ৰহণ কৰক। আমি যাতে অসমৰ বুকুত টায়াৰ জ্বলোৱা, ৰাস্তা জ্বলোৱা এই ধৰণৰ কথা যাতে আমি দেখা নাপাওঁ, অসমত যাতে বিকাশৰ কৰ্মযোগ্য হয়। কা আন্দোলনৰ নামত ছাৰ লুৰিণজ্যোতি গগৈ দুটাকৈ সমষ্টিত এটা পৰাজয় বৰণ কৰিছে, যথেষ্ট প্ৰত্যাহ্বান বুলি কোৱা হৈছে। মই ভাবোঁ যে লুৰিণজ্যোতি গগৈৰ ভৱিষ্যত আছে। এটা দলক 2-3 মাহতে নেতৃত্ব দি জিকা ইমান সহজ নহয়। মই ভাবোঁ যে পৰাজয়ৰ পিছতো তেওঁ নিশ্চয় ৰাজনীতিত থাকিব, অসমৰ ৰাইজক সেৱা আগবঢ়াব। বিজেপিত যদি আহিম বুলি কয় আপুনি আনিব? এই মুহূৰ্তত এনেকুৱা কথা আলোচনাটো কৰাটো উচিত নহয়, কাৰণ তেওঁৰো সমৰ্থকসকল তেওঁৰ লগত আজিৰ দিনটোত আছে
তেওঁ আজিয়ে বিজেপিত আহিব, মই মাতি আনিম, এই ধৰণৰ কথা বতৰাই তেওঁক ভোট দিয়া মানুহখিনিয়ে দুখ পাব। গতিকে আজিৰ এই পৰিৱেশত মই ভাবোঁ যে তেনেকুৱা কথা পতা উচিত নহয় আৰু আমি তেনেকুৱা কথা বতৰাৰ পৰা দূৰত থকাটোৱে ভাল। চাওক, BPF দলৰ 3গৰাকী মন্ত্ৰীৰে পৰাজিত হৈছে আৰু মই ভাবোঁ যে যি মুহূৰ্ততে কংগ্ৰেছ দলৰ লগত তেওঁলোকে মহাজোঁটত অংশগ্ৰহণ কৰিছিল, 3গৰাকী মন্ত্ৰীয়ে মন্ত্ৰী পদৰ পৰা ইস্তফা দিব লাগিছিল, পদত্যাগ কৰিব লাগিছিল। গণতন্ত্ৰৰ মূল্যবোধসমূহক মানি চলা আমাৰ সকলোৰে দায়িত্ব। মন্ত্ৰী হৈ থাকি আন এজন সতীৰ্থ মন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন খেলা বা বিধায়কৰ বিৰুদ্ধে নিৰ্বাচন খেলা বা কোকৰাঝাৰত আমি প্ৰধানমন্ত্ৰীক লৈ যোৱা এজন মন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা, মই ভাবোঁ যে এইবাৰৰ ইলেকশ্যনত যিখিনি মানদণ্ড ক'ৰবাত নহয় ক'ৰবাত এই মানদণ্ড 3জন মন্ত্ৰীয়ে ৰাখিব পৰা নাছিল আৰু ৰাইজে তাৰ উত্তৰ দিছে। মই ভাবোঁ যে অনাগত দিনত তেখেতসকলেও এটা গঠনমূলক ভূমিকা পালন কৰিব। স্যাৰ, মহাজোঁটে ইমান আসন পোৱাৰ প্লাছ পইণ্ট কি বুলি ভাবে? স্যাৰ, এইটো এটা আমাৰ যদি ছিটবিলাক চাই, ভোটবিলাক চাই, তেতিয়াহ'লে ই আকৌ এবাৰ প্ৰমাণ কৰে যে যি মই বাৰে বাৰে কৈ আছোঁ যে সভ্যতা সংস্কৃতিৰ যুঁজ, সেইখন যে সঁচা যুঁজ মানুহে অনুভৱ কৰিব। কোনোবা পলিং বুথত 100টা ভোটৰ বিজেপি দলে 2টা ভোটো পোৱা নাই। তাত ৰাস্তাও হৈছে, তাত অৰুণোদয়ো হৈছে, সকলো হৈছে, তাৰপিছত 2টা ভোটো আমি পোৱা নাই। তাৰমানে আমি নিজকে ভাবোঁ যে আমি ধৰ্মনিৰপেক্ষ, আজান ফকীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, কিন্তু অসমত বহুত মানুহ আছে যোনে এতিয়াও সেই ধৰণৰ দৃষ্টিভংগী ল'ব পৰা নাই। অনাগত দিনত মই ভাবোঁ নিশ্চয় পৰিৱেশৰ পৰিৱৰ্তন হ'ব। এনেকুৱা হ'ব নালাগে যে ইয়াত ডেভেলপমেণ্ট কৰিলেও মানুহে ভোট নাপায়, কোনোবা এটা জাতিৰ হ'ব লাগিব তেতিয়াহে ভোট পাব। তেনেকুৱা পৰিৱেশ গণতন্ত্ৰত সলনি হ'ব লাগে। পলিটিক্স অফ ডেভেলপমেণ্ট, বিকাশৰ ৰাজনীতি হ'ব লাগে, কাম কৰা মানুহে ভোট পাব লাগে। স্যাৰ, শেষৰটো প্ৰশ্ন স্যাৰ, আপুনি ভবাৰ দৰে স্যাৰ হৈছেনে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়া? চাওক, মোৰ ধাৰণা আছিল যে 75ৰ পৰা 80, কালিও মই এটা টিভিত মোৰ কৈছিলোঁ, কিন্তু বিশেষকৈ এইবাৰ ক'ভিডৰ লগত থকাৰ কাৰণে ছিট মই বহুত বেছি হিচাপ কৰি থকাও নাছিলোঁ। সেইকাৰণে মোৰ এটা ধাৰণা আছিল যে যিহেতু পলাৰাইজেশ্যন হৈ আছে ভিতৰে আৰু তাক আমি কেম্পেইনৰ সময়ত অনুভৱ কৰিছিলোঁ, প্ৰথম অৱস্থাত মই 80ৰ ওচৰে পাজৰে পাম বুলি ভাবিছিলোঁ যদিও পিছত যোৱা কালি পৰহি মই চিন্তা কৰি দেখা পাইছিলোঁ যে আমাৰ ৰেঞ্জটো 75ৰ পৰা 80 হ'ব। হিন্দী মে ভি বাত ৰাইজে ইমান মৰম দিছে, গতিকে এইবাৰ নিশ্চয় আপোনালোকৰ দায়িত্ব বাঢ়িব। আৰু মই ভাবোঁ যে দুবাৰ চৰকাৰ অহা এইটো এটা বহুত ডাঙৰ সফলতা। বিধায়কক মানুহে বেয়া পায়, এণ্টি ইনকামবেঞ্চি থাকে, বহুত কাম কোৱা মতে কৰিব পৰা নাযায়। দুবাৰ একাদিক্ৰমে চৰকাৰ অহাটো এটা যিকোনো ৰাজনৈতিক দলৰ কাৰণে এটা বহুত ডাঙৰ সফলতা। আমি অসমৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ আৰু পুনৰবাৰ মই উল্লেখ কৰিছোঁ যে আমি যি ধৰণে আমাৰ নিৰ্বাচনী সভাসমূহত আমি প্ৰতিশ্ৰুতি দিছিলোঁ, আশাৰ কথা কৈছিলোঁ মানুহক, সেই আশাৰ ৰাজনীতি আৰু বিকাশৰ ৰাজনীতি আমি কৰি থাকিম, তাকে ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ।